আপুনি বিয়া খাব আহিছিলে? বিয়া খাব অহা নাই, বিয়া খাবলৈ আহিছিলো। চাবলৈ আহিছে? আমি খাবলৈ দেখিছো এতিয়া গ'লে পাম। খোৱা বোৱা সেইটো কথা তাৰমানে এইপিনে গ'লে খাবলৈ পায় এইডোখৰত মানে মানুহজন আহি যাবা। তেনেকুৱা কথা নেকি? যাব লাগিব ন? দাদা আপুনি দেখা লাগিছিলে আপোনাক বিয়ালৈ মাতিছিলে বিয়া খাবলৈ আহিলে কেনেকুৱা লাগিলে কি খালে আপুনি সেইটো কওকচোন। আপুনি খাইছে নাই? আমি নাই আপোনাক আমি খাবলৈ যাম আপুনি পাহৰিলো নাই घिन्तंग मादल बजाउँछु एकैछिन नचनाएर घिन्तंग मादल बजाउँछु एकैछिन कमरी भजना तिम्रो न मेरो हो मायाको कुरा एकैछिन भएन कहिले नि तिम्रो न मेरो हो मायाको कुरा কোন এইপিনে যাব লাগিব এইটো আপোনালোকৰ কি গোটেইখন বেছটো একে দেখিছে যে না বেছখিনি একে দেখি আছে আপোনালোকৰ কি বাৰু এইটো কথা আপুনি বিয়া মাতিছিলে না আপোনাক না মতা নহয় মই বজাৰ বুলিহে সোমাইছিলো হয় নেকি বিয়া বুলি সোমোৱা নাই মাতিছে আহিছে আৰু খাবলৈ ন চাও পইচা দিয়ে দেখোন বিকি পাইছো কিবা এটা হয় নি এক মিনিট ন পইচা দেখিছো তামোল পাণ পইচা দাদা আমাৰ পইচাটো ওপৰলৈ হিচাপ কৰি দিয়কচোন এবাৰ দাঙি এইটো কিয় পইচা আহিছে আৰু এইটো 20 টকীয়া বুলি কয় আমাৰ তাত এইটো 20 টকা আপোনালোকৰ ফালে 20 টকা বুলি কয় ন আমাৰ তাত 50 টকা দেই এইটো এইটো 50 টকীয়া এইটো 50 অকমান দাঙি কওক ডাবল এই 50 আচ্ছা আপুনি এতিয়া আপোনালোকৰ পাৰ্টিটো কেটেং পাৰ্টি কয় ন এই কেটেং পাৰ্টি আপুনি কাম কৰি পিনে কেনেকুৱা পাইছে এই পাম আৰু কিবা এতিয়ালৈকে পোৱা নাই কাম কৰি কেনেকুৱা পাইছে কৰি ভাল পাইছে আপোনাক মই চিনি পাওঁ কাম কৰি পিনে ভাল পাইছে ন তাৰমানে কি এইটো এটা ৰাজ্য নামটো কৈ দিয়ক পাৰ্টিটোৰ নামটো কওক নামটো কৈ দিয়ক কেটেং পাৰ্টি আৰু কেটেং পাৰ্টি আপোনালোকক তাৰমানে কেটেং পাৰ্টি বুলি ক'লে বহুত লাগে নহয় হেৰি আপোনাৰ আত্মসহায় কি নামৰ গোটৰ আপোনাৰ গোটটোৰ নাম একেবাৰে ডিটেইলছটো কৈ দিয়ক তেতিয়া তাৰমানে ৰাইজে বুজিবলৈ ভাল হ'ব সেইটো বুজিবলৈ ভাল হ'ব আত্মসহায় আপোনাৰ গোটটোৰ নামটো কি সেইটো কৈ দিয়ক আমাৰ ৰামধেনু গোটৰ ফালৰ পৰা দেই আমাৰ গা ধোৱা এনেকুৱা পৰিস্থিতিটো চলি আছে সেইটো কাৰণে মানুহখিনি অকণমান বহিবলৈ সুবিধা এটা পাইছে তাৰ বাহিৰে বেলেগ পোৱা নাই ন আগমুহূৰ্তত হয়তো চবেই বিজি হৈ আছিলে সকলোৱে ধন্যবাদ থাকিলে ভাল লাগিছে আপোনালোকক দেখি কিন্তু দেই আমি আহিছো যে আমাক কি দিছে খাবলৈ গোটটোৰ নাম কি ৰামধেনু ন আমাক খাবলৈ দিছে টাইমো হ'ল ভোক লাগিছে ন ভোক লাগিছে সদায় খোৱাটো বেছি এই অকণমান খাবলৈ মন যায় না মই এফালে আছে দেই টিপুৰ মান পায় নাপায়
তাৰমানে আকৌ পইণ্ট এবাৰ দিয়াৰ পাছত আৰু 3বাৰ পাই নাপায় পাই বাৰু নোপোৱাকৈ নাথাকে তথাপিতো আমি মানুহ চাই দিওঁ মানুহ চাই দিয়ে ন আমি এবাৰে দিওঁ হয় দে বিতৰণ মানুহজনীয়ে ছোৱালীজনী আছে কিবা অকমান কম নেকি নাই নাই আমি ইয়াত যাম মোক দেখো তাকে দিওঁ নহয় মই মানুহজনী ছোৱালীজনীৰ কাৰণে অকমান পোৱালে ভাল আছিল পোৱা নহ'ব নহ'ব তাৰমানে ৰামধেনু গ্ৰাম্য সংগঠনৰ ফালৰ পৰা হয় এটা আত্মসহায়ক গোটৰ দ্বাৰা এই কামটো কৰা হৈছে মানে হয় নিজেও মানে কামটো কৰি অকণমান আৰ্থিকভাৱে সবল হ'বলৈ হয়। তাৰোপৰি গৃহস্থও মানে অকণমান উপকাৰ হয় এইটো হোৱা মানে বস্তুবোৰ চিজিলকে দিয়া হয় হয় মানে এইটোৰ নাম ৰামধেনু আত্মসহায়ক ৰামধেনু আত্মসহায়ক গোট ন সেইটো মানে আত্মসহায়ক নহয় গ্ৰাম্য সংগঠন গ্ৰাম্য গ্ৰাম্য সংগঠনতে আমাৰ মানে 20টা 22টালৈকে গোট জড়িত হৈ আছে হয়। তাৰ পৰা আমি মানে বাছি বাছি কেইগৰাকী মানে এই কামবিলাক চলাই গৈ জানি দেখিছে আমাৰ ৰামধেনু আমার মাইনা আমার মাইনা বিয়া বিয়া কৰোঁতেই বিয়াহি পাবৰ হ'ল উজনি অসমৰে দৰা নামনি অসমৰে কইনা বিয়া বিয়া কৰোঁতেই বিয়া ৰান্ধি পিনি দিব পৰা ব্যৱস্থা আছে নি আপোনালোকৰ গ্ৰুপটোৰ লগত অকণমান মেনেজ কৰিব পাৰিব নেকি বনৰা মই সেইটো ভাগে দায়িত্বটো ল'ব নোৱাৰোঁ নাই বেলেগ এজনী কোনোবা এজনী পঠাই কৈছে ন আপুনি পায় নেকি কোনো কথাটো আপোনালোকে অকণমান ক'ব তাৰমানে সেইটো তাৰমানে গৃহস্থ সুধি ল'ব লাগিব আমি তাৰমানে দিব নোৱাৰোঁ আপোনালোকে নোৱাৰে কওকচোন প্ৰব্লেমটো কথা আমাৰ মানে কি কিবা এটা ব্যৱস্থা কৰি মোক অকণমান দি পঠিয়াব পাৰিব নেকি সেইটো সুধিবলৈ বিচাৰিছোঁ সেইটো সুধিবলৈ বিচাৰিছোঁ অঁ এনে ওচৰতে হোৱা হ'লে আমি কিবা এটা কৰিলোহেঁতেন বাৰু হয় ন হয় ফালেদি এতিয়া অকণমান দূৰণি হ'ব আগবঢ়াই যাব লাগিব যে আমাৰো অকণমান অসুবিধা এটা হয় সেইকাৰণতে একো ব্যৱস্থা কৰিব নোৱাৰিম একেবাৰে উপায় নাই ঘৰ নিচে আপুনি ওচৰতে নহয় একেবাৰে মই অকণমান গম পাইছানে মই ভাবিছোঁ কি অকণমান কিবা এটা ব্যৱস্থা কৰি পিনে দিব পাৰিব নেকি আপোনালোকে এই টোপোলা এটা বান্ধি পিনে নহয় সেইটো আমি ওচৰ হোৱাত আমি দিব পাৰিলোহেঁতেন এতিয়া আমি ইমান আঁতৰলৈ সেইটো বস্তু আমি দিব নোৱাৰোঁ পেকিং চিষ্টেম নাই নেকি পেকিং চিষ্টেম আমি চিষ্টেম নাই পলিথিন নহয় এটা কাম কৰক আমি নোৱাৰিম আমি সেইটো কাম কৰিব আমি সেইটো কাম কৰিব নোৱাৰিম নহয় মই গৃহস্থক দোকানত সুধিলোঁ গৃহস্থ কোন আছিলে ইয়াত আছে